মাক্কা ফাইনেলি মাক্কা ফাইনেলি কাপোৰ ৰেডি হৈ গ'ল। আইৰণ কৰিবলৈ দিছে, দিয়া হৈছিলে। নমস্কাৰ বন্ধুসকল, হাই সুপ্ৰভাত। সকলোলৈ সুপ্ৰভাত জনালোঁ। আজিৰ দিনটো শুভকামনা জনালোঁ, ভালদৰে যেনে যাওক। আৰু আপোনালোকৰ কাৰণে এটা তামাম মজা ব্লগ লৈ আহিছোঁ। সেই ফাইনেলি গা ধোৱা হৈ গ'ল আৰু এতিয়া অলপ থুচি লওঁ নে কি কয়, মানে ব্ৰেকফাষ্টটো খাই লওঁ, তাৰপিছত চাই থাকক কি হৈ আছে। মাক্কা এই ঠাণ্ডা দিনত গা ধোৱাটো বৰ মুখৰ কথা নহয় দেই। যি হওক ন, ফাইনেলি বহুত দিনৰ মূৰত গাটো ধুই ল'লোঁ। মানে লকডাউনৰ আগৰ পৰা গাটো ধুৱাই নাছিলোঁ। भाई कुछ ज्यादा नहीं हो गया? ৰাজটো কৈ দিছোঁ আৰু কাকো নক'ব খালি। আপোনালোকে কমেণ্ট কৰি জনাব কোনে কোনে কিমান দিন গা নাই। ব্ৰেকফাষ্ট খাই খোৱা হৈ গ'ল, এতিয়া ফাইনেলি চাব লাগে। লেটছ গ'। হোটেলৰ পৰা গৈ আছোঁ, তিনিচুকীয়াত আছিলোঁ, তিনিচুকীয়া হোটেল এৰমা, এতিয়াৰ পৰা গৈ আছোঁ। মানে ফ্ৰেণ্ডছ সৰু সুৰা এটা জব কৰি আছিলোঁ মানে এই হোটেলত, আৰু ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ তিনিচুকীয়া টু সোণাৰী তো বলক। মানে মৰ্ণিং ইমানে কুঁৱলী একোৱে দেখি পোৱা নাযায়। মানে হোটেলত আছিলোঁ, হোটেলৰ পৰা মই এতিয়া ৰুমত গৈ আছোঁ মৰ্ণিং 7টা বজাত। মানে গাইছ অকণমান ষ্টাইল ফিষ্টাইল বুজি পাইছে আৰু অলপ কৰি লৈছোঁ আৰু তাৰপিছত মানে ঠাণ্ডা ঠাণ্ডা লাগিবতো, সেইকাৰণে অলপ চুৱেটাৰ টুৱেটাৰ পিন্ধি টিপ টপ হৈ লৈছোঁ আৰু। আমাৰ বছ শুই আছে, এতিয়া মই যাওঁ, বাই বাই বাই। মানে বছৰ ডিউটি 8টা বজাত আছে, চ' আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ ইয়াৰ পৰাই। মানে মৰ্ণিং একো গাড়ী চাড়ী পোৱা নাই, ত' বেটেৰী ৰিক্সালৈ অলপ আগবাঢ়ি গৈছোঁ। চ' বেটেৰীৰ পৰা নামিলোঁ এতিয়া খানা চাৰিআলি, ইয়াৰ পৰা অলপ খোজকাঢ়ি যাব লাগিব বাছ ষ্টেচন। তাৰপিছত मॉर्निंग पूरी खाता था लेकिन गैस हो जाता है ना, इसीलिए हुक्का रोटी मार देता है थोड़ा, क्योंकि सफ़र अच्छा हो जाता है गैस नहीं होगा। মানে ৰুটিখন থুচি ল'লোঁ আৰু গৈ আছোঁ। হয় ইয়াত দেখিছে ৰাজধানী এক্সপ্ৰেছ ৰখি আছে, মানে ট্ৰেভেলাৰ বাছখন ৰখি আছে, তো তাতে যাম। বলক চাই থাকোঁ ভিডিঅ'টো, কিনো হয় দেখা যাওক আগলৈ। এনেকৈ কৰি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। ফাইনেলি আহি তিনিচুকীয়া তিনিকুণীয়া পালোহি, আৰু এনেকেই লাহে লাহে আমি মন্তব্য স্থান ঢাপলি মেলিলোঁ। এনেকৈ মানে অসমৰ এটা ডাঙৰ সমস্যা হৈছে, সেইটোৱে হৈছে ট্ৰেফিক জাম, যিটোত নেকি বহুতো প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হয়। ফাইনেলি আহি ডিব্ৰুগড় থানা চাৰিআলি পালোহি, ইয়াতো একেই ট্ৰেফিক জাম। এয়া আহি গ'ল বিগ বজাৰ, আইজক ঠাণ্ডা দিন কাপোৰ লৈ লওক, বিগ বজাৰ অফাৰ দি আছে। বগীবিল দলং পাৰ হৈ লখিমপুৰ ধেমাজি যোৱা হয়, এইফালে বিখ্যাত মনোজ ভাই মাক্কা ঘৰ যোৱা হয়। মাক্কা ফাইনেলি আহি মৰাণ পাই গ'লো। আৰু এটা কথা, এই দোকানখনত আহি এই দাদাজনৰ ওচৰত আহি এটা বস্তু বজাই থকা দেখিলোঁ, সেইটো হৈছে বক্স। আৰু বক্সটো পচন্দ লাগিলে, বেছি নহয়, মোক অফাৰ দিলে মাত্ৰ 300 টকাত। আৰু এই দাদাজনে ভ্লগ বনোৱা দেখি তেওঁ মোৰ একাউণ্টটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে, আৰু আপোনালোকো কৰি দিব যদি নাই কৰা এতিয়ালৈকে। আৰু নেক্সট ভ্লগ আৰু ভাল পাব। আৰু যি কি নহওক, তাৰপৰা ওলালোঁ আৰু আহি ফাইনেলি আহি এয়া মোৰ মন্তব্য স্থান পালোহি। মানে ইয়াত অহাৰ কাৰণ এইটোৱে হৈছে, মাহী ছোৱালীজনীৰ বাৰ্থডে আছে, আৰু তাইৰ কাৰণে আহিবলগীয়া হ'ল। আৰু আহি মানে আমাৰ আনিছাজনী অকণমান লাজুকী আছে। পাই গ'লোহি আমি আনিছা ঘৰত। এয়া আমাৰ আনিছা হাই কৰি দিয়া, আনিছে মই অনা কেকটো আনিছে প্ৰথমতে মোক খুৱাব বোলে। যদিহে ভ্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকনটো প্ৰেছ কৰি থ'ব। আৰু আজিলৈ তেতিয়াহ'লে